মই আপোনালোকক এতিয়ালৈকে 6খন প্লেনৰ বিষয়ে ক'লো। তাৰ বাহিৰেও 2খন এনেকুৱা প্লেন আছে যি দুখনে আপোনালোকৰ যদি আপোনালোকৰ গ্ৰীডত আছে আপোনালোকৰ জীৱনত খুব সুখ বা জীৱনটো খুব স্মুথলি ৰান কৰাত সহায় কৰিব। সেই দুখন হ'ল এখন হ'ল ফাৰ্ষ্ট ৰাজযোগ আৰু এখন হ'ল ছেকেণ্ড ৰাজযোগ। ফাৰ্ষ্ট ৰাজযোগখন আপোনালোকৰ যদি কমপ্লিট থাকে অৰ্থাৎ 4, 5 আৰু 6 ডায়গনেলি এই তিনিটা নাম্বাৰ যদি কাৰোবাৰ গ্ৰীডত কমপ্লিট থাকে তেওঁলোকৰ ফাৰ্ষ্ট ৰাজযোগখন কমপ্লিট হোৱা বুলি কোৱা হয়। এই ৰাজযোগৰ লোকসকলক গোল্ডেন ৰাজযোগ বুলি কোৱা হয় এই ৰাজযোগটোক। গতিকে এই গোল্ডেন ৰাজযোগ থকা লোকসকলৰ জীৱনত সদায় এটা ছাপোৰ্ট থাকে, হয়তো ফেমিলিৰ পৰা, পৰিয়ালবৰ্গৰ পৰা, হয়তো নিজৰ পতি পত্নী ৱাইফৰ পৰা, লাইফ পাৰ্টনাৰৰ পৰা বা বন্ধুবৰ্গৰ পৰা জীৱনত সদায় কিবা নহয় কিবা তেওঁলোকে সহায় লাভ কৰে, বিপদত কেতিয়াও এলোক নপৰে আৰু জীৱনটো খুব স্মুথলি তেওঁলোকৰ চলি যায়। আৰু ছেকেণ্ড ৰাজযোগটো হ'ল 2, 5, 8 এই তিনিটা নাম্বাৰ যদি ডায়গনেলি কমপ্লিট হয় তোক ছেকেণ্ড ৰাজযোগ বুলি কয় আৰু এইটো চিলভাৰ ৰাজযোগ বুলি কোৱা হয়। এনেধৰণৰ লোক জীৱনত বহুতো প্ৰপাৰ্টিৰ মালিক হয়, বহুতো সম্পত্তিৰ মালিক হোৱা দেখা যায়। তেওঁলোকে নিজৰ ঘৰ বাৰী এখন, দুখন, তিনিখনলৈকে তেওঁলোকে নিজৰ ঘৰ বাৰী কৰিব পাৰে আৰু ৰিয়েল ইষ্টেট আদি ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ এনেকুৱা ৰাজযোগ থাকে খুব ভাল। আৰু বিশেষকৈ তেওঁলোকে এগ্ৰিকালচাৰ ৰিলেটেড ব্যৱসায় আদি কৰিলে এনেকুৱা খুব ভাল ফল জীৱনত লাভ কৰে।